পিয়াজ কাটা হল নে? হল। এতিয়া তুমি কেৰাহীত তেল দিয়া। ঠিক আছে। তেল কিমান দিম বাইদেউ? তেল দিয়া এই পকৰি ভাজতে যিমান দিছিলা সিমানে দিয়া। শুনা আপোনাৰ কথা শুনি থাকিবলৈ মোৰ সময় নাই। দৰকাৰী কথা কিছুমান ক'বলগীয়া আছে। বহি লোৱাচোন। কওকচোন। চোৱা, আগতে ঘৰখনত এজনী বোৱাৰী আছিল, এতিয়া দুজনী হ'ল, গতিকে তোমাৰ দায়িত্ব দুগুণে বাঢ়িল। এইটো আপোনাৰ দৰকাৰী কথা? ইয়াকে শুনিবলৈ মই কাম বন বাদ দি আপোনাৰ ওচৰত বহি আছো। নহয় নহয়, আচল কথাটো তোমাক কোৱাই নাই নহয়। তেতিয়াহ'লে আপুনি আচল কথাটো কওকচোন। বনাইছা? তুমি ইয়াত কিয় আহিছা? যোৱা, মায়ে দেখিলে ভাবিব তুমি মোক শিকাই আছা। মাক মই মেনেজ দিছো, চিন্তা কৰিব নালাগে তুমি। দেউতাই মাক কথাৰ জালত ফচাই আছে। অৱশ্যে দেউতাকো বিশ্বাস কৰিব নোৱাৰি, বেছি সময় মাক ৰাখিব নোৱাৰিব। দিয়া দিয়া বনোৱা তুমি। গুড লাক।